নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰ কেইটা আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এক জৰুৰী জাৰ্নি 5 ৰাজ্যত উলিয়াব নোৱাৰিব আপোনালোকে বিকশিত ভাৰত সংকল্পৰ যাত্ৰা হয় বন্ধু বান্ধৱীসকল এইদৰে দেশৰ নিৰ্বাচন আয়োগে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে বছৰৰ শেষত হ'ব 5 ৰাজ্যত বিধানসভা নিৰ্বাচন তেলেংগানা মধ্যপ্ৰদেশ ৰাজস্থান মিজোৰাম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত এই সিদ্ধান্ত ইচিআইৰ নাগালেণ্ডৰ তাপি সমষ্টিত হ'ব উপ নিৰ্বাচন কোনো এখন ৰাজ্যতে উলিয়াব নোৱাৰিব বিকশিত ভাৰত সংকল্প যাত্ৰা দেশৰ নিৰ্বাচন আয়োগে এইদৰে এইবাৰ চৰকাৰলৈ এক নিৰ্দেশনা জাৰি কৰিছে লগতে আজিৰ পৰৱৰ্তী খবৰ জনজাতিকৰণৰ দাবী পূৰণ নহলে নতুন ৰাজনৈতিক দল গঠনৰ হুংকাৰ টাইপাৰ চৰাইদেউ পৰ্যটন ভৱন দেওবাৰে এক সংবাদমেল সম্বোধন কৰি সৰব হৈ পৰে টাই আহোম যুৱ পৰিষদ অৰ্থাৎ চমুকৈ টাইপা আহোম জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ নামত চৰকাৰে কৰা প্ৰবঞ্চনাৰ চূড়ান্ত প্ৰতাৰণা ক্ষুণ্ণ হৈ পৰিছে টাই আহোম যুৱ পৰিষদ জনজাতিকৰণৰ মৰ্যাদা নাপালে ৰাজনৈতিক দলৰ গঠন কৰা হুংকাৰ প্ৰদান কৰে এই সংগঠনটোৱে সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা বঞ্চনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেলখনত কয় যে নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অতি শীঘ্ৰে এটা নতুন ৰাজনৈতিক দল গঠন কৰা হ'ব।